আশীৰ্বাদটো কোনদিনা কৰিব লাগিব 2 তাৰিখে কৰিব লাগিব আৰু 2 তাৰিখে আশীৰ্বাদটো কেনেকৈ কৰিব লাগিব যে মোদীজীয়ে সদায় কৈ থাকে নহয় যে পেহলা জলপান হয় নহয় প্ৰথম ৰাতিপুৱা উঠিব লাগিব উঠিয়ে কি কৰিব লাগিব পাৰ্টি দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া বাইদেউ বিধায়ক বা আমাৰ টংকেশ্বৰ দা আটাইয়ে লগ লাগি আমাৰ ইয়াতে ডাঙৰ ভাই দায়িত্ব দিছে কাক ৰাভা আছাম যৌথ সংগ্ৰাম সমিতি ডাঙৰ ভাই আৰু ভাৰতীয় জনতা পাৰ্টি দল সৰু ভাই হিচাপে আমি 3টা চিট লৈছোঁ দক্ষিণ কামৰূপ জিলাত মাত্ৰ 3টা চিট আমাৰ মাজত কোনো কথা নাই আমি 3টা সেইকাৰণে আপোনালোকক হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই যে আপোনালোকৰ সজাগ আৰু সচেতনতা এইটো কোনে আনিছে বাৰু এইটো কোনে আনিছে এইটো আনিছে আমাৰ শ্ৰদ্ধাৰ মোদী ডাঙৰীয়া আৰু আমাৰ শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয় নে নহয় কাৰণ দুইগৰাকী নেতাই অহৰ্নিশে কাম কৰি আছে কাৰ কাৰণে কৰি আছে দুখীয়া ৰাইজৰ উন্নয়নৰ কাৰণে মহিলাসকলৰ উন্নয়নৰ কাৰণে আমাৰ যুৱক যুৱতীসকলৰ উন্নয়নৰ কাৰণে আমাৰ কৃষকসকলৰ উন্নয়নৰ কাৰণে ৰাভা আছাম সাহিত্য সাহিত্য পৰিষদত 2025 বৰ্ষৰ যি নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে এইটো আমাৰ সদূৰ জয়ৰাম কুছিৰ পৰা আমাৰ ৰাণীলৈকে আমাৰ যি নিৰ্বাচন প্ৰচাৰ কাৰ্য তীব্ৰ গতিত চলি আছে আৰু সেই 37টা সমষ্টিৰ ভিতৰত আমাৰ যি 35 নং শিলপুৰীয়া পৰিষদৰ সমষ্টি তাতো আমাৰ NDAৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে মোক যিহেতু প্ৰক্ষেপিত কৰিছে আৰু মই সেয়ে ওলাই আহিছোঁ নিৰ্বাচন অৱতীৰ্ণ হ'বৰ কাৰণে আৰু ইতিমধ্যে মই আমাৰ যি 35 নং শিলপুৰীয়া পৰিষদৰ সমষ্টি ইতিমধ্যে মই ভ্ৰমণ কৰি গম পালোঁ ৰাইজৰ লগত মই যোগাযোগ কৰি গম পালোঁ বা ৰাইজৰ মাজত উপস্থিত হৈ গম পালোঁ অধিক উৎসাহেৰে তেওঁলোকে আমাৰ পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰি আমাৰ এখন শক্তিশালী ৰাভা আছাম সাহিত্য সাহিত্য পৰিষদৰ চৰকাৰ গঠন কৰাত তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি তেওঁলোকে ইতিমধ্যে ওলাই আহিছে আপোনাৰ ৰাইজে কিয় ভোট দিব ৰাইজে ভোট দিব এইটোৰ কাৰণে আমাৰ যি ৰাভা আছাম সাহিত্য সাহিত্য পৰিষদখনৰ এক শক্তিশালী ৰূপত তেওঁলোকে চাব বিচাৰিছে আৰু এই শক্তিশালী ৰূপ ৰূপায়ণ কৰাত আমাৰ যি মৃত্যুজাতৰ প্ৰাৰ্থী তেওঁলোকক জিকালেহে সেই পৰিৱেশটো তেওঁলোকে পাব বুলি আশাবাদী খুব তুংগত উঠিছে আৰু যোৱাকালিও মই কেইবাখনো সভাত অংশগ্ৰহণ কৰিছিলোঁ আৰু প্ৰতিগৰাকী আমাৰ প্ৰাৰ্থীৰ লগতে ৰাইজৰ অভূতপূৰ্ব সহায় আৰু আশীৰ্বাদ প্ৰদান কৰিছে আৰু আজি কমলেশ্বৰ ৰাভাৰ এই ভৱনতো আহিছোঁ আৰু আমি দেখিছোঁ যে সকলো ৰাইজৰে বহুত বেছি আশা বহুত বেছি আকাংক্ষা আৰু বহুত বেছি আশীৰ্বাদ কমলেশ্বৰৰ লগত পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কমলেশ্বৰ ৰাভা ডাঙৰীয়াৰ হৈ আজি তিনিটা সমষ্টিত প্ৰচাৰ কাৰ্যত আমি আছোঁ আৰু দেখিছোঁ যে ৰাইজৰ যিটো সমৰ্থন ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কমলেশ্বৰ ৰাভা ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব তাত কোনো সন্দেহ নাই ইতিমধ্যে আমাৰ যি ৰাভা আছাম পৰিষদ এই 37খন ভাৰতীয় জনতা পাৰ্টী নিশ্চিতভাৱে জয়যুক্ত ইতিমধ্যে আমি 3খন জয়যুক্ত হৈছে বাকী যি নিৰ্বাচন চলি আছে গতিকে মানে অভূতপূৰ্ব আমি দেখিছোঁ বিপৰীত কোনো বিপৰীত জাতীয় পৰ্যায়ৰ সম্বোধনা জনাব আৰু এই সম্বোধনাটি জনাবৰ বাবে যথেষ্ট ৰাইজৰ সভাপতি আৰু দেখিছোঁ যে শ্ৰী বিষ্ণু ৰাভাক NDAৰ প্ৰাৰ্থীসকলকে ৰাইজে সমৰ্থন কৰিছে আৰু এইটো কাৰণে আমি 37খন আসনৰ 37খন আসনে পাবলৈ সক্ষম হ'ম